শিৱাই নমো নমঃ। মই জ্যোতিষ আচাৰ্য প্ৰসন্ন আচাৰ্যই কৈ আছোঁ। আজি মাহেকীয়া ৰাশিফল ছেশ্যনত মই ক'ব গৈ আছোঁ কুম্ভ ৰাশিৰ বিষয়ে, অৰ্থাৎ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ শিক্ষা দীক্ষা হওক, প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত হওক, ব্যৱসায় বাণিজ্য হওক, চাকৰিৰ ক্ষেত্ৰত হওক, যাত্ৰাৰ ক্ষেত্ৰত হওক, লগত বেমাৰ আজাৰ আৰু শেষৰ ফালে মই প্ৰতিকাৰসমূহ ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰক, যাতে অন্যজনেও ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। কুম্ভ ৰাশি জাতক জাতিকাসকল প্ৰধানকৈ বহুত ছিনচিয়াৰ পাৰ্চন হয় আৰু যিকোনো কৰ্মত তেওঁলোকে ডিচিপ্লিন মেইনটেইন কৰে। জীৱনত সাফল্য হ'বলৈ যিকোনো কৰ্মত ব্ৰতী হয়, কিন্তু কষ্টৰ মাজেৰে আগবাঢ়িলেও তেওঁলোকে জীৱনত নতুন শিখৰ বা নতুন প্ৰহৰ যিটো কোৱা হয় সেইটো লাভ কৰিব পাৰে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। শিক্ষা দীক্ষা, প্ৰথমতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত শিক্ষা দীক্ষাসকলত ছাত্ৰ ছাত্ৰীসকলে জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব আৰু তেওঁলোকৰ এই আশীৰ্বাদৰ কাৰণে তেওঁলোকৰ সাহসৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। এতিয়া আহোঁ সম্পৰ্কৰ ক্ষেত্ৰত অতিকৈ শুভ, প্ৰধানকৈ প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত সৃজনীমূলক কৰ্মত সদায় সৃষ্টি ৰিলেটেড কোনো কৰ্মত জড়িত হ'ব আৰু ইজনে সিজনৰ সুন্দৰ বুজাবুজি বা ভাল পোৱাৰ কাৰণে বস্তুবিলাক যথেষ্ট ভাল হ'ব। এতিয়া আহোঁ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আনৰ পৰা যথেষ্ট সহায় সহযোগ লাভ কৰিব, প্ৰধানকৈ অপজিট ছেক্সৰ পৰা সহায় সহযোগৰ কাৰণে তেওঁলোকৰ যিমানবোৰ সমস্যা আছিল আঁতৰিব আৰু উচ্চমুখী বা আনন্দ দিন ঘূৰি অহা বুলি ক'লেও ভুল নহ'ব। এতিয়া আহোঁ চাকৰিৰ ক্ষেত্ৰত। চাকৰিৰ ক্ষেত্ৰত মাহটো যথেষ্ট ভাল হ'ব, অৰ্থাৎ কৰ্মক্ষেত্ৰত উচ্চ চিন্তা কৰিব আৰু প্ৰধানকৈ সংযমী মনৰ হোৱাৰ কাৰণে তেওঁলোকৰ যিটো পথ বা যিটো ৰাস্তা আছে সফলতা শিখৰ লাভ কৰিব পাৰিব। এতিয়া আহোঁ যাত্ৰাৰ ক্ষেত্ৰত যিসকলে যাত্ৰা কৰি অত্যন্ত ভাল পায় সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে যাত্ৰা কৰিব পাব, প্ৰধানকৈ সুস্থ সবল এটা পৰিৱেশ লাভ কৰিব পাৰিব আৰু কোনো শুভ কাৰ্য অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এই অংশগ্ৰহণৰ ফলত তেওঁলোকৰ যিটো মনৰ আশা বা মনৰ বাঞ্ছা আছে সেইটো সাফল্যতা লাভ কৰিব পাৰিব। এতিয়া আহোঁ স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্য যিসকলে অসুস্থ হৈ আছে বা অসুস্থতাৰ মাজেৰে পাৰ কৰি আছে তেওঁলোকৰ অসুস্থতাসমূহ আঁতৰিব, অৰ্থাৎ স্বাস্থ্যৰ উন্নতি ঘটিব আৰু মনত তেওঁলোকৰ নতুন নক্ষত্ৰ বা নতুন উদ্যম জাগ্ৰত হ'ব আৰু সাফল্য হোৱাৰ কাৰণে তেওঁলোকৰ গৃহ সুখ যিটো আছে সেইটো বৃদ্ধি পাব। এতিয়া আহোঁ প্ৰতিকাৰ ক্ষেত্ৰত বুধবাৰ দিনটো কোনো মন্দিৰত পূজা অৰ্চনা কৰক আৰু পূজা অৰ্চনা কৰি কোনো দুখীয়া মানুহক দান দক্ষিণা দিয়ক, তেতিয়া মাহটো ধুনীয়াকৈ পাৰ কৰিব পাৰিব। ধন্যবাদ।